মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াবা ভাবিছানে গুগল মেপে তোমাৰ সঠিক অৱস্থান কেনেকৈ বিচাৰি পায় বা মোবাইল গেমত কেৰেক্টাৰবোৰ কেনেকৈ সঠিক ঠাইত দেখা যায় The maths behind this is coordinate geometry বা স্থানাংক geometry. Hello students, welcome back to my channel. আজি আমি মাত্ৰ 10 মিনিটত শিকিম নৱম শ্ৰেণীৰ coordinate geometry from basic to advanced level. গতিকে ভিডিঅটো শেষলৈকে চাই থাকিবা। এতিয়া আমি জানি লওঁ স্থানাংক জ্যামিতিনো হয় কি? স্থানাংক জ্যামিতি বা coordinate geometry হৈছে জ্যামিতি আৰু বীজগণিতৰ সংমিশ্ৰণ। গণিতৰ এই বিভাগটো সমতলত থকা বা স্পেচত থকা কোনো এটা বিন্দুৰ সঠিক অৱস্থান নিৰ্ণয়ত সহায় কৰে। যেনেকৈ আমাৰ ঠিকনাবোৰ আমি লেণ্ডমাৰ্কৰ সহায়ত যেনে স্কুলৰ কাষত মোবাইল টাৱাৰৰ কাষত এইবুলি জনাম ঠিক তেনেকৈ স্থানাংক জ্যামিতিটো লেণ্ডমাৰ্ক বা ৰেফাৰেন্স দিবলগীয়া হয় হেয়া কেনেকৈ হয় চাওঁ আমি যদি কোনো এটা বিন্দুৰ অৱস্থান বুজাবলৈ যাওঁ বা কোনো এটা বিন্দুৰ অৱস্থানটো সঠিকভাৱে জনাব বিচাৰো তেতিয়া হলে স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ এখন সমতল কল্পনা কৰি ল'ব লাগিব য'ত দুডাল অক্ষ এডাল দেখিছা নহয় এডাল অনুভূমিকভাৱে এডাল অক্ষ আছে আৰু এডাল উলম্বভাৱে এডাল অক্ষ আছে এই অনুভূমিক আৰু উলম্বভাৱে থকা দুডাল অক্ষই এটা বিন্দুত কটাকটি কৰে আৰু এই বিন্দুটোক আমি মূল বিন্দু বা অৰিজিন বুলি কওঁ এতিয়া এই অক্ষ দুডালৰ সহায়ত বা এই সমতলখনৰ সহায়ত এই বিন্দুটোৰ অৱস্থাননো আমি কেনেকৈ জনাম আমি ধৰি ললো এই বিন্দুটোৰ নাম a এই বিন্দুটোক মই a বুলি ধৰি ললো এতিয়া এই বিন্দুটোৰ অৱস্থান আমি জনাবৰ কাৰণে কি কৰিব লাগিব এই অক্ষ দুডালৰ সহায় ল'ব লাগিব বিন্দুটোৰ অৱস্থান জনাৰ আগতে আমি এই সমতলখন ভালদৰে বুজি লওঁ এতিয়া ইয়াত যে মই কৈছো দুডাল অক্ষই পৰস্পৰ কটাকটি কৰিছে এই অনুভূমিকভাৱে থকা এই অক্ষডালক x অক্ষ বুলি কোৱা হয় আৰু উলম্বভাৱে থকা এই অক্ষডালৰ নাম y যেহেতু এই সমতলখনত আমি দুডাল অক্ষ কল্পনা কৰিছো সেই কাৰণে এই স্থানাংক জ্যামিতিৰ সিস্টেমটোক আমি 2D স্থানাংক জ্যামিতি বা 2D কোঅৰ্ডিনেট সিস্টেম বা দ্বিমাত্ৰিক স্থানাংক জ্যামিতি বুলি কওঁ এজন বিখ্যাত গণিতজ্ঞৰ নাম অনুসৰি এই স্থানাংক জ্যামিতি সিস্টেমটো এই স্থানাংক জ্যামিতিৰ পদ্ধতিটো আমি কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেম বা কাৰ্টেসীয় স্থানাংক জ্যামিতিৰ পদ্ধতি বুলি কওঁ এতিয়া আমি এই অক্ষ দুডালৰ পৰানো কি নিৰ্ণয় কৰিব পাৰো এই কথাটো জানি লওঁ এই মূল বিন্দু আমি শূন্য বুলি ধৰি লওঁ আৰু মূল বিন্দুৰ পৰা সোঁফাললৈ আমি প্ৰতি এককত 1 বুলি ধৰি লওঁ প্ৰতি এককক আমি কিমান বুলি ধৰিম 1 বুলি ধৰিম ঠিক আছে আৰু সোঁফালে যোৱাবোৰ সেইকাৰণে কি হ'ব ধনাত্মক সেইকাৰণে 1 2 3 4 এদৰে আমি নামকৰণ কৰিছো আৰু যদি ই বাওঁফালে যায় বাওঁফালে সেই সমান এককত দাগ কটা আছে এটো 1 এটো 2 এটো 3 এনেকা আছে গতিকে এটো বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 এদৰে আমি নামকৰণ কৰিম ঠিক তেনেকৈ উলম্ব অক্ষডালৰ ওপৰলৈ আমি যোগ 1 যোগ 2 যোগ 3 যোগ 4 এদৰে নামকৰণ কৰিম আৰু তললৈ আমি কি বুলি লিখিম বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 এদৰে নাম দিম এতিয়া আমি এই বিন্দুটোৰ অৱস্থান কেনেদৰে নিৰ্ণয় কৰিম আমি এতিয়া এই বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিম এতিয়া আমি আমাক যদি সোধে যে এই বিন্দুটো ক'ত আছে বা স্থানাংকৰ জ্যামিতিৰ সহায়ত এই বিন্দুটোৰ অৱস্থান কি বুলি যদি সোধে আমি কেনেদৰে নিৰ্ণয় কৰিম আমি প্ৰথমতে হিসাব কৰিম ই y অক্ষৰ পৰা কিমান দূৰত্বত আছে মনত ৰাখিবা y অক্ষৰ পৰা দূৰত্বটো আমি প্ৰথমে হিসাব কৰিম y অক্ষৰ পৰা কিমান দূৰত্বত আছে 1 একক 2 একক 3 একক তো ইয়াত মই কিমান লিখিম 3 y অক্ষৰ পৰা যিমান দূৰত্বত থাকে সেইটো আমি প্ৰথমতে লিখিম তাৰ পিছত x অক্ষৰ পৰা কিমান দূৰত আছে এইটো হিসাব কৰিম 1 একক 2 একক 3 একক 4 একক দূৰত্ব আছে x অক্ষৰ পৰা যিমান দূৰত আছে সেইটো আমি সেকেন্ডত লিখিম গতিকে আমি কি পালো এটা ক্ৰমিক যুগল পালো ঠিক আছে বা অৰ্ডাৰ পেয়াৰ পালো এই ক্ৰমিক যুগলটো কি থাকে তেতিয়া হলে প্ৰথমটো y অক্ষৰ পৰা দূৰত্ব থাকে ইয়াত মই লিখি দিছো distance from y axis প্ৰথমতে লিখিম দ্বিতীয়টো কি লিখিম distance from x axis পৰা কিমান দূৰত সো কেনেকৈ নিৰ্ণয় কৰে এইটো গম পালো এতিয়া কাক কি বুলি কয় এইটো জানিলো y অক্ষৰ পৰা যেটো দূৰত্ব distance from y axis ইয়াক কোৱা হয় x স্থানাংক ইয়াক x স্থানাংক বুলি কোৱা হয় কাৰণটো কি কাৰণ এইটো আমি x অক্ষৰ দিশত হিসাব কৰিছো 1 2 3 x অক্ষৰ হিসাব কৰি তাৰ এইটো বিন্দুটো আছে নহয় নে বাৰু 1 2 3 দূৰত্বত আছে y অক্ষৰ পৰা হিসাব কৰিলো কাৰ ওপৰত x অক্ষৰ ওপৰত x অক্ষৰ দিশত সেইদৰে এতিয়া এই যে y কোঅৰ্ডিনেট যেটো বুলি কৈছো মই ডিসটেন্স ফ্ৰম x এক্সিস যেটো কৈছো এটো মই হিসাব কাৰ ওপৰত কৰিম y অক্ষৰ ওপৰত কৰিম 1 2 3 4 y অক্ষৰ দিশত কি কিমান দূৰলৈ গৈছে এটো হিসাব কৰিম সেই কাৰণে এটো হৈ গল y কোঅৰ্ডিনেট বা y স্থানাংক প্ৰথমটো x স্থানাংক পিছৰটো y স্থানাংক গতিকে আমাক যদি খুদে এই বিন্দুটোৰ অৱস্থান কি আমি ক'ব লাগিব কি 3 4 তো তেতিয়া আমি বুজি পাই যাম যে ই y অক্ষৰ পৰা 3 একক দূৰত্বত আছে আৰু x অক্ষৰ পৰা 4 একক দূৰত্বত আছে বা ইন আদাৰ ওয়ার্ডস আমি বুজি পালো যে ইয়াৰ x স্থানাংক 3 আৰু y স্থানাংক কিমান 4 সো আমাৰ মনত এটা ধাৰণা আহি যাব যে এই বিন্দুটো এনেকুৱা ধৰণৰ এটা ঠাইত আছে গতিকে এই দৰে আমি এটা বিন্দুৰ অৱস্থান
স্থানাংকৰ জ্যামিতিৰ সহায়ত বুজাব পাৰো আৰু এই গুটে ক্ৰমিক যুগলটোক একেলগে কি বুলি কোৱা হয় a ৰ স্থানাংক বুলি কোৱা হয় এই যে 3 4 এইটো হ'ল a বিন্দুটোৰ স্থানাংক গতিকে এটা কথা আমি শিকিলো যে how to find a point how to determine the position of a point in a coordinate plane বা in a Cartesian coordinate plane এটা কথা আমি বুজিলো ঠিক আছে let's find another point বেলেগ এটা পইণ্টৰ স্থানাংক নিৰ্ণয় কৰো suppose এইটো এটা বিন্দু এই বিন্দুটোৰ নাম মই b দিলো b বিন্দুৰ স্থানাংক আমি এতিয়া সহজে উলিয়াব পাৰিম ইমান ডিটেইলছত এক্সপ্লেইন নকৰিলেও হ'ব কাৰণ আমি পদ্ধতিটো গম পালো নহয় নে বাৰু সো b বিন্দুৰ স্থানাংক বুজিবলৈ আমি প্ৰথমতে কি কৰিম যে b বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত আছে 1 একক 2 একক 3 একক 4 একক কিন্তু তোমালোকে মন কৰা এইটো -4 because নাম্বাৰ লাইনৰ দৰেই শূন্যৰ পৰা লেফট সাইডলৈ যোৱাৰ লগে আমাৰ ইয়াত কি হৈ যাব নেগেটিভ সাইন আহিব সো এইটো -4 এতিয়া ই ওপৰলৈ কিমান গৈছে x অক্ষৰ পৰা কিমান দূৰত আছে হেটো y কোঅৰ্ডিনেট বুজাব হেটো কিমান দূৰত গৈছে হি কিন্তু ওপৰলৈ গৈছে 1 2 3 গতিকে এইটো প্লাস হ'ব নে মাইনাস হ'ব ডেফিনেটলি প্লাস হ'ব কাৰণ ওপৰলৈ গৈছে ন সো -4, 3 সো b পইণ্টৰ স্থানাংক কিমান -4, 3 ওকে আচ্ছা এইটো সুকত থকা এটা জানি লও এটা পইণ্ট আমি উলিয়াই লও এইটো সুকত থকা এটা পইণ্ট সাপোজ c পইণ্টৰ স্থানাংক আমি উলিয়াবলৈ চেষ্টা কৰো কি হ'ব পাৰে সো হিসাব কৰিম যে 1 2 3 4 5 কিন্তু এইটো 6 হয়নে এইটো 6 সো তেতিয়া হলে ই কিমান ঘৰ আহিলে এফালে -6 স্টেপছ আহিল আৰু x অক্ষৰ পৰা কিমান তললৈ আহিলে 1 2 2 সো তললৈ আহিলে নহয় গতিকে -2 সো এইটো কোঅৰ্ডিনেট কি পালো -6 -2 ঠিক তেনেদৰে এইটো কোঅৰ্ডিনেটটো এটা পইণ্ট চাই এইটো সুকত এটা পইণ্ট চাই লও এইটো সুকত এটা পইণ্ট সাপোজ মই দি ললো d সো d পইণ্টৰ স্থানাংক যদি নিৰ্ণয় কৰিবলৈ যাওঁ আমি চাওঁ যে এফালে ৰাইটলৈ কিমান গৈছে y অক্ষৰ পৰা কিমান দূৰত গৈছে 1 2 3 হয়নে আমি সদায় x অক্ষৰ ওপৰত খোজ কাঢ়িছো প্ৰথমতে মন কৰিবা কিন্তু x অক্ষৰ ওপৰত খোজ কাঢ়ো আৰু x অক্ষৰ ওপৰত খোজ কাঢ়া মানে আমি y অক্ষৰ পৰা দূৰত্ব উলিয়াইছো তাৰ মানে x কোঅৰ্ডিনেট উলিয়াইছো কিমান 1 2 3 3 আছে 3 লিখিলো এতিয়া ই তললৈ আহিছে নে ওপৰলৈ আহিছে তললৈ আহিছে কেই ঘৰ আহিছে এক ঘৰ দুই ঘৰ so you will write -2 so that is how we can find out the coordinate of the point in a Cartesian coordinate plane এখন Cartesian coordinate planeত আমি এইদৰে বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব পাৰো তো মই এই গুটেই চাৰিটা পইণ্ট বেলেগ কোঅৰ্ডিনেটত দেখুৱাৰ মূল কাৰণটো কি ঠিক আছে মই কোঅৰ্ডিনেট ওয়াৰ্ডটো এটা কৈ আছো কিন্তু একচুয়ালি কোঅৰ্ডিনেট মানিনো কি এই যে অক্ষ দুটালে এই কাৰ্টেছিয়ান প্লেনটোক চাৰিটা ভাগত ভাগ কৰি দেখাইছে দিছে তোমালোকে দেখিছা নহয় 1 2 3 4 চাৰিটা ভাগত ভাগ হোৱা নাই নে এই চাৰিটা ভাগক আমি কি বুলি কওঁ চুক বা কোৱাড্ৰেন্ট বুলি কওঁ কি বুলি কওঁ চুক বুলি কয় অসমীয়া ইংৰাজীত কোৱা হ'ব কোৱাড্ৰেন্ট তো চুক কেইটা হ'ল চাৰিটা চুক হ'ল এইটো প্ৰথম চুক বুলি কয় ফাৰ্স্ট কোৱাড্ৰেন্ট বুলি কয় ইয়াক এইটোক সেকেন্ড কোৱাড্ৰেন্ট বুলি কয় এইটোক থাৰ্ড কোৱাড্ৰেন্ট বুলি কয় আৰু এইটোক কোৱা হয় ফোৰ্থ কোৱাড্ৰেন্ট ঠিক আছে এটা ফাৰ্স্ট কোঅৰ্ডিনেটৰ সাইন কেনেকৈ হয় চোৱা x কোঅৰ্ডিনেটৰ সাইন প্লাস হয় y কোঅৰ্ডিনেটৰ প্লাস হয় চোৱা ৰাইটলৈ গৈছো ওপৰলৈ গৈছো দ্যাটছ ওয়াই প্লাস নহয় নে ইয়াত প্ৰথমতে লেফটলৈ যাম একাৰণে মাইনাস তাৰপিছত ওপৰলৈ গৈছো কাৰণে প্লাস সাইন কেটা বুজি পালানে এটা এইটো কোঅৰ্ডিনেটৰ যেতিয়া যাম আমি প্ৰথমতে কি আহিলো লেফট আহিলো মাইনাস তললৈ আহিলো দ্যাটছ ওয়াই মাইনাস সো মাইনাস আহিলো ৰাইট আৰু এইটো কোঅৰ্ডিনেটৰ কি হয় প্ৰথমতে ৰাইট গৈছো একাৰণে প্লাস তাৰপিছত তললৈ আহিলো একাৰণে মাইনাস সো কোঅৰ্ডিনেট কেটাৰ সাইন কি হ'ব এটাও ঠিক এটাও আমি চুক অনুসৰি বা কোয়াড্রেন্ট অনুসৰি গম পাই গলো ঠিক আছে ক্লিয়াৰ হৈছে নে ওকে আচ্ছা আমি কেবাটাও পইণ্টৰ স্থানাংক আমি ইতিমধ্যে উলিয়ালো নহয়নে বাৰু কিন্তু এই যে অক্ষ দুডালে কটাকটি কৰা এই বিন্দুটো এই বিশেষ বিন্দুটোৰ নাম মই কি বুলি কলো মূল বিন্দু নহয়নে বাৰু এই মূল বিন্দুটোৰ স্থানাংক নাথাকিব নিশ্চয় থাকিব এই মূল বিন্দুটোৰ স্থানাংক তেতিয়াহলে কি হ'ব আমি জানিলো প্ৰথমতে এই বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত আছে আৰু এই y অক্ষৰ ওপৰতে আছে তাৰ মানে কি দূৰত্ব কিমান তেতিয়ালে শূন্য নহয় নে বাৰু y অক্ষৰ পৰা দূৰত্বটোকে আমি x কোঅৰ্ডিনেট বুলি কওঁ গতিকে x কোঅৰ্ডিনেট ইয়াত শূন্য হ'ব তেনেকৈ ই x অক্ষৰ পৰা কিমান দূৰত আছে এটো y কোঅৰ্ডিনেট হয় কিন্তু ই আকৌ x অক্ষৰ ওপৰতে আছে তাৰমানে x অক্ষৰ পৰা 0 দূৰত্বত আছে নহয় নে গতিকে ইয়াতো আমি 0 লিখিব লাগিব তেতিয়াহলে মূল বিন্দুৰ স্থানাংক কিমান 0 0 সো মূল বিন্দুৰ স্থানাংক সদায় 0 0 আৰু 0ৰ পৰা বাকি ক্যালকুলেশনবোৰ আৰম্ভ হয় আমি যি কোনো ডিসটেন্স কোঅৰ্ডিনেট জিওমেট্ৰিত কোপৰা হিসাব কৰিম কোপৰা জুখিম মূল বিন্দুৰ পৰা আৰম্ভ কৰিম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে স্থানাংক জ্যামিতিৰ ইটো হিটো শিকিলো এতিয়া আমি প্ৰ্যাকটিক্যালি কামটো কৰি চাওঁ তেতিয়া আমি ভালদৰে বুজি পাম নহয়নে বাৰু আমাৰ কনসেপ্টটো তেতিয়া ক্লিয়াৰ হ'ব এক্সাৰসাইজ সেট 1.1 ক্লাস 9 ৰ যিখন বুক তাৰ এটা কোৱেশ্চন আমি কৰিবলৈ লৈছো ফিগাৰ 1.3 shows Rian's room with point OABC marking its corners room এটো OABC টো ৰিয়ানৰ ৰুমটোৰ এটা ৰুমটোৰ কৰ্নাৰ হৈতে মাৰ্ক কৰা আছে
The x-axis and y-axis are marked in the figure. Point O is the origin. এইটো হ'ল O, 0 origin. ঠিক আছে? x-axis or এইটো side আৰু y-axis or তলৰ side টো 9. আমাৰ positive দিশটোহে অকল দিয়া আছে, গতিকে easily আমি কামটো কৰিম। So এতিয়া চোৱা, referring to figure 1.3, answer the following questions. Question 2 কৈছে, if D1 R1 represents the door to Rian's room, how far is the door from the left wall, that is the y-axis of the room? So y-axis এইডাল left wall মানে left wall খনৰ পৰা দুৱাৰখন কিমান দূৰত আছে সুধিছে। তো আমি দেখা পাইছো D1 পইণ্টটো ক'ত আছে? 8 আছে। তাৰমানে কিমান ইউনিট দূৰত আছে? 8 ইউনিট দূৰত আছে। তো এক নম্বৰ উত্তৰটো হ'ব, ফাৰ্ষ্টটো হ'ব আমাৰ, সেইটো চেঞ্জ কৰি লওঁ, বগা কৰি দিছো, 1 একক। ফাৰ্ষ্টটো কিমান হ'ব? 8 একক। প্ৰথম পাৰ্টটো এনসাৰটো কিমান হ'ব? 8 একক দূৰত্বত আছে ফাৰ্ষ্ট পাৰ্টটো। নেক্সট সুধিছে, how far is the door from x axis? দৰজাখন x axis পৰা কিমান দূৰত আছে? আৰে ভাই এইটো x axis ওপৰতে আছে, নহয়নে বাৰু? এডাল x অক্ষ নহয় জানো? x অক্ষৰ ওপৰতে আছে। তেতিয়াহ'লে নেক্সট পাৰ্টটো এনসাৰ কিমান হ'ব? 0 একক নহবনে? নেক্সট পাৰ্টৰ এনসাৰ হ'ব 0 একক। ক্লিয়াৰ হৈছে নে? ফাৰ্ষ্ট পাৰ্টটো 8 একক আৰু দ্বিতীয় পাৰ্টৰ এনসাৰ কি হ'ব? 0 একক। Okay, go to the question number 2. Question number 2 কি হৈছে এটা চাওঁ। What are the coordinates of D1? D1 ৰ coordinates কি হয়? তো coordinates কেনেকৈ লিখে? এটা ব্ৰেকেট দিম। প্ৰথমতে আমি কি কৰিম? y axis পৰা কিমান দূৰত? তাৰমানে x অক্ষৰ ওপৰত খোজ কাঢ়িম। x অক্ষৰ ওপৰত খোজ কাঢ়ি আমি পালো 8 একক আছিলে, নহয় জানো? x অক্ষৰ ওপৰত খোজ কাঢ়ি যেটো পালো সেইটো আমি লিখি লওঁ 8 একক। তাৰমানে x coordinate, y অক্ষৰ পৰা দূৰত্বটো হৈ গ'ল। তাৰপিছত ই x অক্ষৰ পৰা ওপৰলৈ বা তললৈ গৈছে নে? নাই যোৱা। গতিকে সেইটো কিমান লিখিম আমি? 0। তেতিয়াহ'লে আমাৰ D1 ৰ কোঅৰ্ডিনেট কিমান হ'ল? 8 0। ইতিমধ্যে আমি শিকি আহিছিল, সেই অনুপাতে আমি কোঅৰ্ডিনেটস উলিয়াই দিব পাৰিলো। Okay, question 2 is also done. এটা 3 নম্বৰ প্ৰশ্নটো আমি চাওঁ, এফালে লিখিছো দেই। If R1 is the point 11.5, 0, R1 পইণ্টটো কোনটো চাই লওঁ? এইটো R1, 11.5 বুলি কৈছে। 11 আৰু 12 ৰ মাজত আছে কাৰণে 11.5, 0. Okay. How wide is the door? Do you think this is a comfortable width of the room, width for the room? If a person in a wheelchair wants to enter the room, will he or she be able to do easily? আমি প্ৰথমতে জানি লওঁ যে ইয়াৰ widthটো actually কিমান। Do you think this is a comfortable width? জনাৰ আগতে widthটো কিমান জানি লওঁচোন ন। R1 is the point 11.5. তাৰমানে এইটো হ'ল 8 আৰু এইটো হ'ল 11.5। তেতিয়াহ'লে কিমান একক? 1 2 3 আৰু আধা 3.5। তাৰমানে 3.5 একক। সো আমি লিখিম, what is the width of the door? দৰজাখনৰ প্ৰস্থ কিমান? দুৱাৰখনৰ প্ৰস্থ বা বহল কিমান হ'ব? 3.5 ইউনিট বা একক। এতিয়া এককটো তোমাৰ মিটাৰ ফুট কি হয়? ফুট হ'ব। 3.5 ফুট তাৰমানে 3.5 ফুট। Do you think this is a comfortable width for the room? If a person in a wheelchair wants to enter the room, will he or she be able to do so easily? 3.5 ফুট ওকে হয় বুলি লিখিম। কমফৰ্টেবল হয়, আৰামদায়ক হয়। 3.5 ফুটত আমি ভিতৰত ওলোৱা সোমোৱা কৰিব পাৰোঁ। এতিয়া যদি হুইলচেয়াৰৰ কথা আহিলে, if a person with a wheelchair wants to enter the room, will he or she be able to do so easily? হুইলচেয়াৰত যোৱা মানুহজনৰ কাৰণে হুইলচেয়াৰৰ widthটো কিমান থাকে? পাৰিব, 3.5 ফুটত ইজিলি পাৰিব। তো পাৰিব বুলি আমি লিখি দিম, পাৰিব। তো হুইলচেয়াৰত যোৱা মানুহজনেও ৰুমটোৰ দৰজাখনৰ ভিতৰত সোমাব পাৰিব। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনৰ এনসাৰো হৈ গ'ল। এতিয়া এইখিনিতে 4 নম্বৰ কাৰণে জায়গাটো উলিয়াও, যদি হয় হ'ব, নহ'লে ওপৰলৈ ঠেলি দিম ন। ওকে, if B1 0, 1.5 and B2 0, 4. Okay, পইণ্টকেইটা চাই লওঁ। B1 কোনটো? B1 0, 1.5. Okay, and B2 is what? 0, 4. B2 is 0, 4. Okay, represents the ends of the bathroom door. This represents the ends of the bathroom door. Is the bathroom door narrower or wider than the room door? ৰুমৰ দৰজাখনতকৈ বাথৰুম দৰজাখন বহল নে ঠেক বুলি সুধিছে। তো বাথৰুম ডোৰৰ আমি প্ৰথমতে কি কৰি লওঁ? দৰজাখনৰ widthটো কিমান হ'ব তেতিয়াহ'লে? 4 বিয়োগ এফালে কিমান? 1.5, 4 বিয়োগ 1.5, তাৰমানে কিমান? 2.5 একক। এটা তুমি কি দেখিছা? এইটো 3.5 একক আছে, 3.5 একক আছিলে আৰু এইটো 2.5 একক, 2.5 একক। তেতিয়াহ'লে প্ৰায় 1 একৰ পাৰ্থক্য আছে, নহয়নে? গতিকে বাথৰুমৰ দৰজাখন ঠেক নে বহল? ঠেক। গতিকে ঠেক। আগৰখনতকৈ ই কি হয়? ঠেক হয়, হয়নে? সেইটোৱে সুধিছে, ৰুমৰ দৰজাখনতকৈ ই ঠেক হয়। গতিকে আমি ইমানেই লিখিলো। গতিকে আমি ক্যালকুলেশন কৰিব পৰা হৈ গ'লো। চোৱা, আমি কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেন বুজিলো। কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেনত আমি কেনেদৰে এটা বিন্দুৰ স্থানাংক উলিয়াব লাগে এইটো গম পালো। বিন্দুটোৰ লোকেশন আমি জানিব পৰা হলো, নহয়নে বাৰু? আৰু সেই কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেনৰ লগত জড়িত আমি ক্যালকুলেশন কৰিব পৰা হৈ গ'লো, নহয়নে বাৰু? আমি এই ৰুমৰ কনসেপ্টটোৱেদি এই কথাখিনি শিকি ললো। গতিকে
এই কুৱেশ্যনটো ইমানতে সমাপ্ত হৈছে গতিকে আজিৰ ভিডিঅ'টিত আমি 2D স্থানাংক জ্যামিতিৰ মৌলিক কথাবোৰ শিকাৰ উপৰিও এক্সাৰসাইজ 1.1 ৰ সমাধানো কৰিলো ভিডিঅ'টি যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো বাই বাই